নমস্কাৰ, আজি আমি ষ্টাৰ্ট কৰিম ফ্ৰেকশ্যন 2। তোমালোকে যদি আগত ফ্ৰেকশ্যন 1 চোৱা নাই তেতিয়াহ'লে চাই ল'বা, সহায় হ'ব, হেল্প হ'ব। এতিয়া ফ্ৰেকশ্যন 2ত আজি আমি আলোচনা কৰিম ভগ্নাংশ যোগ, বিয়োগ, পূৰণ, হৰণ। প্ৰথমত এডিশ্যন একদম সহজ। প্ৰথম এটা আমি এক্সাম্পল লৈ লওঁ, কেনেকৈ কৰিম। প্ৰথমত ছাপ'জ ল'লোঁ 2/3 প্লাছ 3/4। এই দুটা নাম্বাৰ আমি যোগ কৰিব লাগে ভগ্নাংশত। এনে চিম্পল যোগ কৰা এইটো চবেই পাৰে। এইটো কেনেকৈ কৰে, ভগ্নাংশত থাকিলে কেনেকৈ কৰিম। প্ৰথমত ওপৰটো লব, এইটো তলৰটো হৰ, এইটো ওপৰটো লব, তলৰটো হৰ। তলত যিটো দুটা নাম্বাৰ থাকিব এই দুটা আমি লসাগু ওলাম। তেতিয়াহ'লে 3 আৰু 4ৰ লসাগু কিমান? 12 হৈছে। লসাগু লোৱা যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে আগত ফ্ৰেকশ্যন 1ত আছে, চাই ল'বা। 3 আৰু 4 লসাগু 12। এতিয়া কি কৰিম, এই 12 যিটো হ'ব লসাগু, এইটোক এটা এটা পাৰ্ট কৰি কৰিম। এই পাৰ্টটো যেনেকৈ প্ৰথমত কৰিম, তলৰটো দি এই 12ক হৰণ কৰিম। 12ক 3 দি হৰণ কৰিলে কেইবাৰ যাব? 4 বাৰ। 3 4 গুণ 12 আৰু পূৰণ কৰিম। ওপৰত যিটো থাকিব এইটো আমি সদায় পূৰণ কৰি দিম। তেতিয়াহ'লে ইয়াত প্লাছ আছে, প্লাছ দিম। যদি মাইনাছ থাকে মাইনাছ কৰিম। তেতিয়াহ'লে এই পাৰ্টটো শেষ। এতিয়া আমি এই পাৰ্টটো ল'ম। এই পাৰ্টটো ল'লে চেম এইটো যেনেকৈ 3 দি হৰণ কৰিছিলোঁ, এইটো 4 দি হৰণ কৰিম। 4 দি হৰণ কৰিলে হ'ব ইয়াত কিমান হ'ব? 3 বাৰ যাব। 3 4 গুণ 12 আৰু ওপৰত থাকিল, ইয়াত 2 আছিলে 2 বহাইছিলোঁ, এতিয়া 3 আছে 3 বহাম। তেতিয়াহ'লে এইটো আমি কৰিলে এতিয়া পাম 12, 4 2 গুণ 8 প্লাছ 3 3 গুণ 9। তেতিয়াহ'লে এতিয়া আমি এইটো ভালেই থাকিব, এইটো যোগ কৰিম, কিমান হ'ব? 17। এইটো হ'ল আমাৰ এনচাৰ। এতিয়া আমি আৰু এটা নাম্বাৰ লৈ চাওঁ, 2 নম্বৰ। যেনেকৈ আমি বেলেগ নাম্বাৰ যদি এনেকৈ থাকে 2 প্লাছ 2/4, এইটো যদি এনেকৈ থাকে তেতিয়াহ'লে আমি কেনেকৈ যোগ কৰিম। তেতিয়াহ'লে একদম শ্বৰ্টকাট আছে। কি আগৰ নিচিনা কৰিবলৈ ইয়াত একো নাই, মানে 1 এটা আছে, মনে মনে ধৰিব লাগিব। ধৰি ল'লে এনেকৈ কৰা যায়। বা আমি যদি 1 এটা দি লওঁ তেতিয়াহ'লে আমি কি কৰিম, এইটো যেনেকৈ কৰিছোঁ এনেকৈ নিয়মত কৰিম, একদম সহজ। আৰু যদি 1টো নিদিওঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম, এই তলত 4 4 থাকিব আৰু এইটোতে এইটো পূৰণ কৰিম। তেতিয়াহ'লে 4 2 কিমান হয়? 8টো ওপৰত বহিব, ইয়াত প্লাছ হ'লে প্লাছ, মাইনাছ হ'লে মাইনাছ। এতিয়া যিহেতু প্লাছ কৰি আছোঁ, প্লাছ বহাই দিম আৰু এই ওপৰত যিটো থাকিব এইটো চেম বহাই দিম। তেতিয়াহ'লে হ'ব এইটো 8 আৰু 2 যোগ কৰিলে 10, তলত 4। এইটো হ'ল এনচাৰ। তেতিয়াহ'লে আমি যদি কাটিব পাৰোঁ কাটি দিম। তাৰমানে 10ক 2 দি কাটিলে কেইবাৰ যাব? 5 বাৰ। আৰু 4ক 2 দি কাটিলে যাব 2 বাৰ। তাৰমানে এইটো এনেকৈ লিখিব পাৰোঁ 5/2। এইটো 3 নম্বৰ এটা ল'লোঁ। 3 নম্বৰটো আমি এনেকৈ লৈ চাওঁ, 3 1/4, 3 সমস্ত 1/4 প্লাছ 4 1/2। এইটো আমি যোগ কৰিম। এইটো কেনেকৈ কৰিম, এইটো হ'ল মিশ্ৰ ভগ্নাংশত আছে। এই দুটা মিশ্ৰ ভগ্নাংশত, মিশ্ৰ ভগ্নাংশৰ পৰা আমি প্ৰথম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। অপ্ৰকৃত ভগ্নাংশত কেনেকৈ লৈ যায় এইটো আমি আগত ক্লাছত কৈছিলোঁ, তোমালোকে চাই ল'বা। তেতিয়াহ'লে আমি এইটো প্ৰথমত এনেকৈ লিখি ল'ম, 3 1/4 প্লাছ 4 1/2। তেতিয়াহ'লে আমি এইটো অপ্ৰকৃত ভগ্নাংশত লৈ যাম। কেনেকৈ নিম, 4 দিম, তলত 4 থাকিব আৰু ইয়াত এইটো পূৰণ কৰিম। 3 4 গুণ 12 1 13 প্লাছ চেম এইটো তলত 2 থাকিব আৰু এইটো পূৰণ কৰিম। 4 2 গুণ 8 আঁতৰা আৰু ওপৰত 1, কিমান হ'ল? 9। এতিয়া চেম আগৰ নিচিনা হৈ গ'ল। এই দুটা কি কৰিব লাগে, লসাগু ওলাব লাগে। 4 আৰু 2, ইয়াৰ লসাগু হ'ল 4। তাৰপিছত আগৰ নিচিনা চেম কৰিম, এইটো হৰণ কৰিম আৰু কিমান বাৰ যাব? এইটো 1 বাৰ যাব আৰু ওপৰত যিটো থাকে এইটো পূৰণ কৰিব লাগে, 13টো। এতিয়া এই পাৰ্টটো শেষ হ'ল। এতিয়া এই পাৰ্টটো চেম। এতিয়া প্লাছ আছে, প্লাছ দিম। এতিয়া 4ক 2 হৰণ কৰিম, কেইবাৰ যাব? 2 বাৰ আৰু ওপৰত যিমান থাকে এইটো বহাই দিম, 9। ওপৰত 9 আছে, 9 বহাই দিম। তেতিয়াহ'লে তলত 4 থাকিব, 13 গুণ কিমান হ'ব? 13 আৰু এইটো হ'ব 9 2 গুণ কিমান হ'ব? এইটো 18। তেতিয়াহ'লে আমি এতিয়া এইটো যোগ কৰিম। এইটো যোগ কৰিলে হয় 31 আৰু তলত হ'ব 4। এইটো হ'ল এনচাৰ। কাটাকুটি নাযায়, তেতিয়াহ'লে এইটো হ'ব আমাৰ এনচাৰ। তাৰপিছত আমি আৰু এটা লাষ্ট লৈ চাওঁ, 4 নম্বৰ। এইটো যদি 3টা থাকে তেতিয়াহ'লে আমি কেনেকৈ লিখিম? হ'ব ধৰি লওঁ 3/4 প্লাছ 5/1/6 প্লাছ 2 1/12। এনেকৈ যদি 3টা নাম্বাৰ থাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম? আমি চেম নিয়মত কৰিম, আগৰবিলাক যেনেকৈ কৰিছোঁ। এইটো ভগ্নাংশত আছে 3/4।
তাৰপিছত এইটো যিটো মিশ্ৰ ভগ্নাংশত আছে এইটো আমি অপ্ৰকৃত ভগ্নাংশত লৈ যাম। তলত 6 থাকিব আৰু এইটো কিমান হ'ব 5 6 গুণ 30 আৰু 1 31 প্লাছ চেম এইটো আছে 12 এইটো হ'ব 12 গুণ 24 আৰু 1 25 হৈছে এনেকৈ হ'ব। এতিয়া আমি এইটো কি কৰিম 4 6 আৰু 12 এই তিনিটা যদি লসাগু উলিয়াওঁ ইয়াৰ লসাগু হ'ব 12। এতিয়া 12ক 4 দিয়ে হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ 3 4 গুণ 12 আৰু ওপৰত থাকিল 3 এই পাৰ্টটো হ'ল হৈছে। তাৰপিছত প্লাছ আছে ইয়াত প্লাছ দিম। এতিয়া আহিল এই পাৰ্টটো আকৌ 12ক 6 দিয়ে হৰণ কৰিলে কেইবাৰ যাব 2 বাৰ যাব 6 গুণ 12 ওপৰত থাকিল 31 বহাই দিম প্লাছ এইটো 31। তাৰপিছত এই পাৰ্টটো শেষ হ'ল। এতিয়া এই পাৰ্টটো তেতিয়াহ'লে 12ক 12 হৰণ কৰিলে একবাৰ যাব ওপৰত আছে 25 বহাই দিম হ'ল। এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 প্লাছ 31 দুগুণ কিমান হ'ব এইটো হ'ব 62। তাৰপিছত প্লাছ 25 গুণ 25 এতিয়া তলততো 12 আছে 12 থাকিব। তাৰপিছত এইটো নেক্সট ষ্টেপ এইটো কি কৰিম ইয়াত 12 আছে এইটো তলৰ 12টো 12 আৰু এইখিনি তিনিটা যোগ কৰিম। এইটো 96/12 এইটো হ'ল আমাৰ যোগ। এতিয়া আমি সাবট্ৰেকশ্যন কৰিম। এটা এক্সাম্পল লওঁ যেনে প্ৰথমত এক্সাম্পলটো ল'লোঁ 2/5 minus 1/4 এইটোক আমি বিয়োগ কৰিব লাগে। কেনেকৈ কৰিম তেতিয়াহ'লে চেম যোগৰ নিচিনা প্ৰথমত তলত যদি দুটা হৰ এই দুটা লসাগু ল'ম 4 আৰু 5 ইয়াৰ লসাগু হ'ব 20। তাৰপিছত চেম যোগৰ নিচিনা মই আকৌ কৈ আছোঁ 20ক 5 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ আৰু ইনটু 2 তেতিয়াহ'লে আমাৰ এই পাৰ্টটো হৈ গ'ল। ওপৰত যিটো থাকে আগত যোগ আছিলে যোগ দিছোঁ এতিয়া মাইনাছ আছে মাইনাছ দিম। আকৌ 20ক 4 দিয়ে হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব ওপৰত 1 আছে 1 এই পাৰ্টটো হৈ গ'ল। এতিয়া আমি কি কৰিম পূৰণ কৰিম 4 দুগুণ 8 মাইনাছ 5 এগুণ 5 তলত 20 হৈ গ'ল। এতিয়া 8ৰ পৰা 5 গ'লে কিমান হ'ব 3 তলত 20 বাছ এইটো হ'ল আমাৰ এনচাৰ আৰু কাটাকাটি নাযায় এইটো হ'ব। আমি সাবট্ৰেকৰ 2 নম্বৰ এটা লওঁ এইটো 9/5/12 মাইনাছ 3 1/4 এইটো আমি সাবট্ৰেক্ট কৰিব লাগিব 2 নম্বৰ। কেনেকৈ কৰিম প্ৰথমত এইটো 12 থাকিব এইটো পূৰণ কৰিলে আৰু এইটো যদি যোগ কৰোঁ তোমালোকে কৰি চাবা 1 1 13 হয় মাইনাছ এইটো তলত 4 এইটো 3 4 12 13 হ'ব হৈছে। এইটো পূৰণ কৰিছোঁ পিছত এইটো যোগ কৰি দিছোঁ চেম এইটো পূৰণ কৰিছোঁ এইটো যোগ কৰি দিছোঁ। এতিয়া আমি কি কৰিম 12 আৰু 4ৰ লসাগু হ'ল 12 তেতিয়াহ'লে আমাৰ এইটো কিমান হ'ব 12 হৰণ কৰিলে একবাৰ যায় আৰু এইটো পূৰণ কৰি দিম 1 1 13 মাইনাছ চেম 12 দি আমাৰ 4 হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব আৰু 1 13 তেতিয়াহ'লে এইটো 113ৰ লগত 1 পূৰণ কৰিলে 113 হয় মাইনাছ 3 13 গুণ কিমান হ'ব 39 তলত 12 হৈছে। এতিয়া আমি এইটো মাইনাছ কৰিম মাইনাছ কৰিলে কিমান হ'ব 74 আৰু তলত 12 হৈছে। এতিয়া আমি এইটো কাটিব পাৰিম এইটো কাটাকাটি কৰিলে তোমালোকে কৰি চাবা কাটাকাটি কৰিলে এইটো থাকিব 37/6 তাৰমানে 2 দি কাটিছোঁ তেতিয়াহ'লে এইটো হ'ব তোমালোকে চাবা 2 দি কাটিলে 37 to 37/6 হৈছে। এতিয়া আমি কৰিম মাল্টিপ্লিকেশ্যন। মাল্টিপ্লিকেশ্যন কৰিবলৈ আমি চেম নম্বৰ লৈ লওঁ যেনেকৈ ল'লোঁ 3/8 ইনটু 12/21 এতিয়া এইটো আমি মাল্টিপ্লিকেশ্যন কৰিম। মাল্টিপ্লিকেশ্যন কৰোঁতে কি কৰিব লাগিব একদম সহজ ওপৰটো পূৰণ কৰিম আৰু তলৰটো পূৰণ কৰিম লগে পূৰণ কৰিম আৰু হৰে পূৰণ কৰিম। তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব 12ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 12 গুণ কিমান 36 হৈছে আৰু ইয়াত 21ৰ লগত 8 পূৰণ কৰিম 8 পূৰণ কৰিলে কিমান হ'ব 8 1 গুণ 8 আৰু 8 2 গুণ 16 বাছ এইটো আমি যদি কাটাকাটি কৰিব পাৰি কৰিম নহ'লে নাই এইটো কাটাকাটি যাব 2 দি কাটিলে কিমান বাৰ যাব 18 বাৰ হয়নে আৰু
এইটো যদি 2 দি কাটো ইয়াত 8 আৰু ইয়াত হ'ব কিমান 4 হয়নে তেতিয়াহ'লে আকৌ আমি 2 দি কাটিব পাৰিম তে এইটো বহাই দিওঁ ইয়াত 18 ইয়াত 84 2 দি কাটা 9 বাৰ 2 দি কাটা 42 হৈছে তেতিয়াহ'লে এইটো হ'ব 9/42 কিমান দি যাব এইটো 3 দি যাব 3 দি গ'লে এইটো কিমান হ'ব 3 আৰু এইটো 3 দি গ'লে 3 14 গুণ 42 তাৰমানে এইটো আমি লিখিব পাৰিম 3/14 আমি 2 নম্বৰ এটা লৈ লওঁ 42/15 into 3/7 into 5/36 সাপোজ এইটো আমি নাম্বাৰ ললো তেতিয়াহ'লে কেনে কৰিম এইটো সেম ওপৰৰ পূৰণ কৰিলে হ'ব বা আমি প্ৰথমতে কাটি দিলে হ'ব যেনেকৈ 3 দি 15 কাটিছো কিমান বাৰ যাব 5 বাৰ এই 5 টো ইয়াত কাটি দিলো তেতিয়াহ'লে এতিয়া থাকিল 7 দি এইটোক যাব মানে 6 7 গুণ 42 6 বাৰ যাব আৰু এইটো কাটিলে থাকিব 6 গুণ 36 হয়নে তেতিয়াহ'লে আমাৰ এনসাৰ কিমান হ'ল এইটো এনসাৰ হ'ল 1/6 বস এটা এনসাৰ একদম হয় ডিভিজন কেনেকৈ কৰে একটা এক্সাম্পল ললে এনেকৈ বুজিবা সো ডিভিজন আমি ধৰিলো 5/12 এটা নাম্বাৰ ললো এটোক আমি ডিভাইড কৰিব লাগে 4/15 এই নাম্বাৰটো আমি হৰণ কৰিব লাগে কেনেকৈ কৰিম ভগ্নাংশ থাকিলে প্ৰথমতে আমি কি কৰিম এটো পাতি লম 5/12 আৰু যেটো হৰণ দিয়া আছে হৰণৰ পিছৰটো কি কৰিম আমি পূৰণ দি পেলাই এটো উল্টাই দিম মনত ৰাখিবা সদায় তো তেতিয়া হ'ব 15/4 হৈ গ'ল এটা পূৰণ হৈ গ'ল এটা পূৰণ আগত যেনে কৰিছো সেম এনেকৈ কৰিম কাটাকাটি কৰিম কাটাকাটি যায় নে কাটাকাটি না যায় তেতিয়ালে কাটাকাটি যদি না যায় তেতিয়ালে সেম পূৰণ যেনে কৰিছো এনেকৈ কৰিম 5 গুণ কিমান 75 হয়নে আৰু 4 বাৰ গুণ 48 এইটো হ'ব আমাৰ आंसर হৈছে যদি কাটাকাটি যায় তেতে কাটাকাটি কৰিম আৰু কাটাকাটি নগলে নাই 3 দি যাব 3 দি গলে 3 25 গুণ 75 আৰু এটো 3 দি গলে কিমান 3 16 গুণ 48 হল তাৰ মানে এটা আমি এনেকৈ লিখিব পাৰো তো 25/16 এটা आंसर হৈছে তাৰপিছত আমি আৰু এটা লৈ লওঁ 2 নম্বৰ আমি হৰণ কৰিম তেতিয়ালে সেম আমি এনেকৈ 35 ললো হৰণ কৰিলো 7/3 এটা আমি হৰণ কৰিম কেনে কৰিম সেম মই কৈছিলো কি কৰিম প্ৰথমত 35 দিম আৰু হৰণৰ ঠাইত পূৰণ দিম আৰু পূৰণ দিয়াৰ লগে লগে পিছৰ যেটো অংক এটা আমি উল্টাই দিম তাৰমানে 3 টো ওপৰত থাকিব 7 টো দিলে এইটো আমি কাটাকাটি কৰিব পাৰিম 5 7 গুণ 35 থাকিল কিমান 5 into 3 তাৰমানে 3 5 গুণ 15 এইটো হ'ল আমাৰ